নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ বাবে সমাজ বিজ্ঞানৰ খুবেই 15টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ আমাৰ যিটো সিলেবাস দিয়া আছে তৃতীয় আৰু চতুৰ্থ বৰ্গত, তাত সমাজ বিজ্ঞান টপিকটো আছে। তো সমাজ বিজ্ঞানৰ পৰা বহুতকেইটা প্ৰশ্ন আহিব। তো আজি আমি সমাজ বিজ্ঞানৰ ইতিহাস যিটো আমাৰ এটা টপিক আছে, তো ইতিহাস হিষ্টৰী, আসাম হিষ্টৰী, তাৰ পৰা মই 15টা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ। তো এইটো পাৰ্ট 1 হয়, ভিডিঅ' পাৰ্ট 1 হয়। তো আজিৰ 15টা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আলোচনা কৰিব গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তো আজিৰ যিটো প্ৰথম প্ৰশ্ন আছে যে অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে। আমি জানো যে অসমৰ ইতিহাসক 4টা ভাগত ভাগ কৰা হৈছে। অসমৰ ইতিহাসক 4টা ভাগত ভাগ কৰা হৈছে। দ্বিতীয় প্ৰশ্নটো হৈছে যে প্ৰাচীন যুগ, যিটো আমাৰ প্ৰাচীন যুগ আছে, এই যুগটো কোন শতিকাৰ পৰা আৰম্ভ হৈছে। প্ৰাচীন যুগ আমাৰ আৰম্ভ হৈছে 4ৰ্থ শতিকাৰ পৰা। এইটো মনত ৰাখিব যে প্ৰাচীন যুগ আমাৰ যিটো আৰম্ভ হৈছে 4ৰ্থ শতিকাৰ পৰা। 3 নম্বৰ প্ৰশ্নটো হৈছে যে মধ্যযুগ, মধ্যযুগ কেতিয়াৰ পৰা আৰম্ভ হয়। আমাৰ মধ্যযুগ আৰম্ভ হয় অৰ্থাৎ 1206 খ্ৰীষ্টাব্দৰ পৰা। অৰ্থাৎ যেতিয়া বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল, আৰু অৰ্থাৎ যেতিয়া 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল, তেতিয়াৰ পৰা মধ্যযুগৰ আৰম্ভ হয়। এইটো কথা মনত ৰাখিব যে বক্তিয়াৰ খিলজীয়ে 1206 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল। এইটো এটা প্ৰশ্ন আহিব পাৰে যে বক্তিয়াৰ খিলজীয়ে কিমান খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল। এইটো মনত ৰাখিব যে 1206 খ্ৰীষ্টাব্দত, আৰু তেতিয়াৰ পৰাই আমাৰ মধ্যযুগ আৰম্ভ হয়। চাৰি নম্বৰ প্ৰশ্নটো হৈছে যে প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন যে প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন অৰ্থাৎ প্ৰথম ৰজা, অৰ্থাৎ ক'বলৈ গ'লে যে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল যে মহিৰংগ দানৱ। আমি জানো যে মহিৰংগ দানৱ হ'ল প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা, অৰ্থাৎ প্ৰতিষ্ঠাপক, যাক আমি প্ৰতিষ্ঠাপক বুলি ক'ব পাৰোঁ। আৰু ইয়াত আৰু এটা প্ৰশ্ন আছে যে মহিৰংগ, এই যিটো নাম আছে, এই নামটো ক'ৰ পৰা আহিছে, যে এই নামটো ক'ৰ পৰা আহিছে। যে মহিৰংগ নামটো, এইটো মনত ৰাখিব যে মহিৰংগ যিটো নাম আছে, সেই নামটো মায়াৰং পৰ্বতৰ পৰা আহিছে। এইটো খুবেই গুৰুত্বপূৰ্ণ কথা যে মহিৰংগ নামটো ক'ৰ পৰা আহিছে, যে মায়াৰং যিটো পৰ্বত আছে তাৰ পৰা মহিৰংগ নামটো আহিছে। তাৰপিছত 5 নম্বৰ যিটো প্ৰশ্ন আছে, 5 নম্বৰ প্ৰশ্নটো হৈছে যে কোনখন গ্ৰন্থত দানৱ বংশৰ ৰজাসকলৰ বিষয়ে উল্লেখ আছে। অৰ্থাৎ দানৱ বংশৰ ৰজাসকলৰ বিষয়ে কোনখন গ্ৰন্থত উল্লেখ আছে। সেই গ্ৰন্থখন হৈছে, আমি জানো যে কালিকা পুৰাণ যিটো আমাৰ গ্ৰন্থ আছে, সেই গ্ৰন্থখনত কি আছে, দানৱ বংশৰ ৰজাসকলৰ বিষয়ে আমি আলোচনা কৰিবলৈ দেখা পাইছোঁ। সেইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰ পিছৰ প্ৰশ্নটো হৈছে দানৱ বংশৰ শেষ ৰজা কোন আছিল। অৰ্থাৎ আমি দানৱ বংশৰ প্ৰথম ৰজা পালোঁ যে মহিৰংগ দানৱ হয়, আৰু শেষ ৰজা অৰ্থাৎ শেষৰজন ৰজা কোন আছিল যে ঘটকাসুৰ। কাৰণ ঘটকাসুৰ আছিল দানৱ বংশৰ শেষ ৰজা। এই ঘটকাসুৰক কোনে হত্যা কৰিছিল, ইয়াত মনত ৰাখিব যে ঘটকাসুৰক কোনে হত্যা কৰিছিল। যে নৰকাসুৰ যেতিয়া ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল, তেতিয়া এই ঘটকাসুৰক হত্যা কৰিহে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছৰ প্ৰশ্নটো হৈছে যে ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। অৰ্থাৎ আমি পাই আহিছোঁ যে নৰকাসুৰ কোনে, নৰকাসুৰ এই ঘটকাসুৰক হত্যা কৰি কি কৰিছিল, ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। গতিকে নৰকাসুৰ হৈছে ভৌম বংশৰ প্ৰতিষ্ঠাপক। তাৰ পিছৰ প্ৰশ্নটো হৈছে
নৰকাসুৰে কাক হত্যা কৰি দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে কাক হত্যা কৰি দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল? এই একই প্ৰশ্ন হয়, এইটো মই আগতে ক'লোঁ যে নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে নৰকাসুৰৰ মাতৃ কোন আছিল? এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে নৰকাসুৰৰ মাতৃ কোন আছিল? আমি জানো যে ধৰিত্ৰী হ'ল নৰকাসুৰৰ মাতৃ। দশ নম্বৰ প্ৰশ্ন হৈছে অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি আছিল? অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থ আছিল, এখন হ'ল কালিকা পুৰাণ আৰু এখন হ'ল যোগিনী তন্ত্ৰ। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থ হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। তাৰপিছত যিটো আমাৰ যোগিনী তন্ত্ৰ গ্ৰন্থ আছে যে তাত কি আছে? 11 নম্বৰ প্ৰশ্ন কি কৈছে যে যোগিনী তন্ত্ৰ, ইয়াত প্ৰশ্ন লেখা নাই মই। যোগিনী তন্ত্ৰত দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত। যোগিনী তন্ত্ৰ যিখন গ্ৰন্থ আছে সেই গ্ৰন্থখন দুগৰাকী কি আছিল? দেৱীৰ উপাসনাত উৎসৰ্গিত আছিল। তাৰে এগৰাকী দেৱী হৈছে কালী আৰু আন এগৰাকী হৈছে কামাখ্যা। এইটো খুবেই গুৰুত্বপূৰ্ণ যে যোগিনী তন্ত্ৰত কি আছিল? দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত আছিল। তাৰে এগৰাকী দেৱী হৈছে কি? কালী আৰু আন এগৰাকী হৈছে কামাখ্যা। তো এইটো মনত ৰাখিব। তাৰপিছত প্ৰশ্নটো হৈছে যে কালিকা পুৰাণ গ্ৰন্থৰ মতে কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল। এইটো খুবেই গুৰুত্বপূৰ্ণ যে কালিকা পুৰাণ গ্ৰন্থৰ মতে কামাখ্যা মন্দিৰটো ক'ত আছিল? কেন্দ্ৰটো কামাখ্যা মন্দিৰৰ যিটো কেন্দ্ৰ আছিল কামৰূপৰ কেন্দ্ৰত আছিল। তাৰপিছৰ প্ৰশ্নটো আছে যে নৰকাসুৰে প্ৰাগজ্যোতিষপুৰ ৰাজ্যত কি ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? অৰ্থাৎ নৰকাসুৰে প্ৰাগজ্যোতিষপুৰ ৰাজ্যত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তো এইটো কথা মনত ৰাখিব যে নৰকাসুৰে যেতিয়া প্ৰাগজ্যোতিষপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেতিয়া তেওঁ হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰে প্ৰাগজ্যোতিষপুৰ ৰাজ্যত কি ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? যে হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তাৰপিছৰ প্ৰশ্নটো হৈছে যে নৰকাসুৰক কোনে হত্যা কৰিছিল? এতিয়া যে নৰকাসুৰক কোনে হত্যা কৰিলে? যে শ্ৰীকৃষ্ণই কি কৰিছিল? নৰকাসুৰক হত্যা কৰিছিল। তাৰপিছৰ প্ৰশ্নটো হৈছে যে শ্ৰীকৃষ্ণৰ আন এটা নাম কি আছিল? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে শ্ৰীকৃষ্ণৰ আন এটা নাম আছিল মুৰাৰী। অৰ্থাৎ নৰকাসুৰৰ সেনাপতি আছিল মুৰাক। যেতিয়া নৰকাসুৰৰ সেনাপতি আছিল মুৰাক হত্যা কৰিছিল, যাৰ বাবে শ্ৰীকৃষ্ণৰ আন এটা নাম মুৰাৰী। অৰ্থাৎ নৰকাসুৰৰ নামটো কিয় মুৰাৰী হৈছিল? যে নৰকাসুৰৰ এজন সেনাপতি আছিল মুৰাক, তাক কি কৰিছিল? হত্যা কৰিছিল। শ্ৰীকৃষ্ণই নিজে হত্যা কৰিছিল আৰু তাৰ বাবে শ্ৰীকৃষ্ণৰ নাম দিয়া হৈছিল মুৰাৰী। অৰ্থাৎ নৰকাসুৰৰ আন এটা নাম দিয়া হৈছিল মুৰাৰী। তো আজিৰ এইখিনি আছিল। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব।